নমস্কাৰ সকলোকে মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি গৈ আছোঁ বিশ্বনাথ জিলাত অৱস্থিত নাগশংকৰ মন্দিৰলৈ আৰু এয়া আহি পালোঁ নাগশংকৰ দেৱালয় আৰু এয়া হৈছে সন্মুখৰ পৰিৱেশ। তাৰপিছত এয়া ওচৰতে থকা দোকান এখনলৈ আহিলোঁ আৰু তাৰ পৰা আমি এনেকৈ চাকি ল'লোঁ আৰু এতিয়া আমি চাকি লৈ এয়া মন্দিৰৰ ভিতৰলৈ গৈছোঁ আৰু এয়া মন্দিৰৰ ওচৰতে আৰু এভাগ মন্দিৰ আছিলে, তাতে আমি চাকি বন্তি দিলোঁ। ভিতৰত যিহেতু দিবলৈ নিদিয়ে, বাহিৰতে চাকি বন্তি দিয়াৰ ব্যৱস্থা কৰা আছে, সেইবাবে আমি বাহিৰতে চাকি বন্তি দি এতিয়া এয়া মেইন মন্দিৰ ভাগলৈ সোমাইছোঁ আৰু এয়া হৈছে মন্দিৰ ভাগৰ ভিতৰ ভাগ। ইয়াতে আমি সেৱা জনালোঁ। তাৰপিছতে ওচৰতে আছে এটা নাদৰ নিচিনা, দেখিছেনে? তাত 3জনী নাগ আছে বুলি কৈছে, মানে কোনোবা চাগে পণ্ডিতে দেখা দিয়ে চাগে, ইমান ভালকৈ মই নাজানো, মানে তেওঁলোকে কৈছিলে আৰু। তাৰপিছতে আমি নাদটোৰ ওচৰতে আৰু এভাগ আছিলে শিৱলিংগ, তাতেও আমি গৈ ধুনীয়াকৈ সেৱা ল'লোঁ আৰু এতিয়া আমি বাহিৰলৈ ওলাই আহিছোঁ আৰু ওচৰতে আছে বিবাহ ভৱন। এইটো হৈছে বিবাহ ভৱন। তাৰপিছত ইয়াৰ মুখ্য আকৰ্ষণ কি জানেনে? কাছ। ইয়াত বহুত ডাঙৰ ডাঙৰ কাছ আছে, মানে 2টা পুখুৰী আছে। ইয়াত 500ৰো মানে বেছি কাছ আছে আৰু এই কাছবোৰ মানে কি হয়, মানুহ আহিলে চাওকচোন ইমান ধুনীয়াকৈ আগবাঢ়ি আহে, মানে ইমান ভাল লাগিছে নহয় কাছবোৰ দেখি, আৰু বহুত ডাঙৰ ডাঙৰ কাছ। যোনসকল এই মন্দিৰ ভাগলৈ অহা নাই তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো বনালোঁ, তেওঁলোকে চাব পাৰিব আৰু আপোনালোকে মন্দিৰ ভাগলৈ আহিব, বহুত ধুনীয়া হয়। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।